everyone, welcome back to my YouTube channel. আৰু আজি বাহত আহিল হেনো খবৰ নিদিয়াকৈ আৰু এই কাৰণে মই এয়া ৰঙালাও আৰু লুচি বনাম তো ভাবিলো আপোনালোকৰ লগতো অলপমান শেয়াৰ কৰি দিও ৰেচিপিটো তো আশা কৰো ভাল পাব আৰু যদি এই ভিডিওটো ভাল পায় তেতিয়াহলে শেয়াৰ কৰিব লাইক কৰিব কমেন্ট কৰিব আৰু যদি হে প্ৰথমবাৰৰ কাৰণে আহিছে মোৰ চেনেলটোলৈ তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিব তো বলক আৰম্ভ কৰো ফ্ৰেন্ডস ভিডিওটো আজি বহুত ফাষ্ট বনাইছো কাৰণ আলহিও আহিছে আপোনালোকে তো গম পাইছে তো ভিডিওটোৰ কাৰণে ৰেচিপিটোৰ কাৰণে ৰঙালাও গ্ৰীণ মটৰ আৰু আলু হলে হ'ব তো চাও প্ৰথমে মই কেৰাহীত তেল আৰু পিয়াজখিনি এনেদৰে বহাই দিছোৱে আৰু এতিয়া আলু আৰু ৰঙালাওখিনি ইয়াতে দি দিছো চাও আৰু বইল কৰি লৈছো মটৰখিনি তো বইল কৰি লোৱা মটৰখিনি ইয়াতে একেদৰে ভালদৰে একেলগে দি দিছো ইয়াতে চাও কাৰণ টাইম বহুত কম আছে আলহী বহিয়ে আছে তো সেই কাৰণে তাৰ পিছত ভিডিও কৰি আছো এই কাৰণে ভিডিওটো অলপমান ফাষ্ট হৈছে তো ভুল হলে ক্ষমা কৰি দিব আৰু এতিয়া মই মছলাখিনি ইয়াতে দি দিছো চাও এতিয়া প্ৰথমে মই জলকীয়া আদা নহৰু পেষ্টখিনি একেলগে দি দিছো ইয়াতে চাও ইয়া হালধি দিছো এসামস দিলেই হ'ব তাৰ পিছত নিমখ দিম এতিয়া নিমখটো পৰিমাণ অনুযায়ী আপোনালোকেও দি দিব তাৰ পিছত আমি ইয়াতে এসামস দিম এতিয়া জালুক আৰু জিৰাৰ মানে এসামস দি দিম তাৰ পিছত এইখিনি এনেদৰে লাৰি দিব ভালদৰে চাও বেছি টাইম নালাগে কাৰণ বইল কৰি লৈছো এনো মটৰখিনি আৰু ৰঙালাওটো এনেও সিজিয়ে যাব আৰু চাওক এতিয়া অলপমান ভাজি লৈ আমি পানী দিছো এমক ইয়াতে আপোনালোকে পৰিমাণ অনুযায়ী দি দিব তাৰ পিছত এতিয়া আমি ঢাকনিৰে অলপমান টাইম ঢাকি দিম কিন্তে কৈ দিও ফ্ৰেন্ডস আজি যদি প্ৰথমবাৰলৈ মোৰ চেনেলটোলৈ আহিছে তেতিয়ালে সাবস্ক্ৰাইব কৰি লব আৰু ভাল লাগিলে শেয়াৰ কৰিব এয়া ঢাকনিখন গুছাই এনেকুৱা হৈছে চাও আৰু ৰঙালাওখিনি এনেদৰে আপোনালোকে কুৰাছেৰে ঘুটি দিব অলপমান টাইম আলুখিনি এতিয়া ভাল হ'ব আৰু এইফালে আটা বেলি লৈছো চাও লুচিখন ডাঙৰে হ'ল সৰু বনোৱা নাই যেহেতু ঘৰৰে মানুহ হয় আৰু এনেদৰে চাও লুচিখনো পুৰি লৈছো আৰু এয়া ৰেডি আমাৰ ৰেচিপিটো বহুতেই ধুনীয়া লাগে টেষ্টি লাগে লুচিৰ লগত খাই কিনে এনেদৰে আপোনালোকেও কেতিয়াবা ঘৰত ট্ৰাই কৰিব বহুত কম টাইম লাগে তো মানুহ বহাই থৈও বনাই দিব পাৰে তো যদি ভাল লাগিছে সাবস্ক্ৰাইবটো কৰি ল'ব শেয়াৰ কৰিব লাইক কৰিব আৰু কমেন্টটো কৰিব আজিলৈ মানে বাই